কাষ্টমাৰে কিয় পাৰ্চেলটো ৰিজেক্ট কৰিলে চাওঁ হওক। আজি নমস্কাৰ, মই পাৰ্থ, মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। এতিয়া আহি গ'ল অফিচলৈ আৰু টাইম হ'ল 8:30। পাৰ্চেলখিনি চবেই ভৰাই আছে, মোৰ ভৰাই লোৱা হৈ গ'ল। আৰু তোমালোকে নাজানা চাগে মই 100 ডেজৰ চেলেঞ্জ লৈ আছো আইফোন লোৱাৰ। আজি ডে 7 হয় আৰু এতিয়া গৈ আছো টাউনশ্বিপ। তো গাইজ এতিয়া আজি পাৰ্চেল লৈ আহিছো 76টা আৰু এতিয়া আছো মই টাউনশ্বিপত। এইটো চাই লোৱা, টাউনশ্বিপৰ নাজাৰা আৰু এইখিনি পাৰ্চেল এইগাল লৈ আহিছো। আজি কিমান দিব পাৰোঁ আপোনালোকক দেখুৱাইছো, শেষলৈকে ভিডিঅ'টো চাই থাকা। এতিয়া মই যাওঁ কোৱাৰ্টাৰত। তো গাইজ এতিয়া গৈ আছো কোৱাৰ্টাৰ নম্বৰ 9। আৰু তোমালোকে কিছুমানে কমেণ্ট কৰিছিলা কাম খালী আছে নেকি, আৰু খালী আছিলে 4-5টামান পষ্ট, এতিয়া সোমাই গ'ল তাত ল'ৰা। আৰু এতিয়া গৈ আছো এই দিবলৈ, দি লোৱা হৈ গ'ল। এতিয়া গৈ আছো C7লৈ আৰু ইয়াতে C7ৰ 8ত দিব লাগে, ইয়াত দি ল'লোঁ পাৰ্চেলকেইটা। আৰু এতিয়া গৈ আছো B68লৈ আৰু এইকেইটা পিক আপ আছে, পিক আপ 6-7টামান আছিলে, গোটেইকেইটা লৈ উঠাই দিলোঁ। তো গাইজ এতিয়া গৈ আছো চিভিল অফিচলৈ, পাৰ্চেল দুটা দিব আছে টাউনশ্বিপৰ ভিতৰত। চিভিল অফিচৰ তাত দি আছো, দেখুৱাইছো, চাই থকা ভিডিঅ'টো মজা হ'ব। আৰু কাষ্টমাৰ পাৰ্চেলটো ভঙা আহিলে, সেইকাৰণে ষ্টেণ্ডটো ভঙা অহাৰ কাৰণে ৰিজেক্ট কৰি দিলে পাৰ্চেলটো। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা, যদি নতুনকৈ আহিছে ফ'ল' এটা কৰি দিবা। আৰু এতিয়া আহি গ'ল অফিচলৈ আৰু পাৰ্চেলখিনি জমা দিয়া হৈ গ'ল। আজি পাৰ্চেল দিলোঁ 65টা আৰু কিমান ইনকম কৰিলোঁ কমেণ্ট কৰিবা। আজিলৈ ইমানে, নেক্সট ভিডিঅ' লগ পাম, বাই বাই।